নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি আমি উপস্থিত আছোঁ গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত। ইয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিম গণেশগুৰিত আপোনাৰ আমাৰ ভাওনা সমাৰোহ হৈ আছে। সেই ভাওনা সমাৰোহ হৈছে গণেশগুৰি বড়ো খেলপথাৰ গণেশগুৰি গোপাল বড়ো খেলপথাৰত আমাৰ ভাওনা আৰম্ভ হ'ব। ঠিক সময় 8 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰ 8 বজাৰ পাছৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। তাৰে আমাৰ প্ৰস্তুতি চলি আছে। এয়া সকলো ব্যস্ত হৈ আছে, সকলো মেকআপ কৰি আছে। ইফালে আমাৰ গায়ন বায়ন, এয়া আমাৰ আশীৰ্বাদ কৰক সম্পাদক, সমিতিৰ সম্পাদক তেখেত। লোকে টিকট বিকিলে আকৌ এটাই দিবলৈ থাকিলে 4,000 कौन है ये लोग? कहां से आते हैं? ব্যস্ত হৈ আছে। কিছু সময়ৰ পিছতে মই মেকআপ কৰিম আজিৰ চৰিত্ৰ হিৰণ্যাক্ষ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব। আমাৰ সকলোৱে অকণমান হাঁহি ধেমালি কৰিছোঁ। হাঁহি ধেমালিৰ মাজেৰে গুৰু সংস্কৃতিও আমি আগবঢ়াই লৈ গৈ আছোঁ। কোনো বেয়া নাপাব, হাঁহি ফূৰ্তি অকণ সকলোৰে পৰা আনন্দৰ মাজেৰে কৰ্মভাগ কৰি যাওঁ। আৰু এয়া হিৰণ্যাক্ষৰ মেকআপ আপোনালোকক দেখুৱাইছোঁ। আজি মোৰ কেনেকুৱা আছে জনাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। আৰু ভিডিঅ'টো এতিয়া নহয়, ভিডিঅ'টো আচলতে মই আপলোডহে কৰিব পৰা নাছিলোঁ, ভিডিঅ'টো কিছুদিন আগৰ। গতিকে সকলোৱে আশীৰ্বাদ কৰিব, ভাওনা ভাগ যাতে সকলোৱে পাৰ কৰিব।